ঐ পাৰুৱা কি অকল লেখে কিবা ভাবি আছ তই? ভাবিছো কেলা মানুহবিলাক কেনেকে ইমান তাৰ ওপৰত ধনী হৈছে কৰবাত চুৰ তুৰ কৰিবলৈ শিকা নাইতো পগলা আছিল অকণমান সিহঁতি কষ্ট কৰিছে কঠোৰ পৰিশ্ৰম কৰিছে সেইকাৰণে ধনী হ'ব পাৰিছে তয়ো কঠোৰ পৰিশ্ৰম কৰ তই ধনী হবি চালা আমাৰনো কোনটো জন্মত আহিব কেলে আমি কঠোৰ পৰিশ্ৰম নাই হোৱা নেকি ৰাতিপুৱাৰ পৰা চোন হোৱালৈকে চোন কঠোৰ পৰিশ্ৰম কৰিয়ে আছো ইমানখিনি হোৱা নাই নেকি ৰাতি নুশুই কিনে আকৌ কি হাল বাতি হ'বগে লাগে নেকি পথাৰত চালা ভগৱানে সিহঁতকে দেখি পায় আমাক দেখি নাপায় চালা সেইবিলাক কষ্ট কৰিবলৈ তোক কোৱা নাই নহ'লে কোনবিলাক কৰিব ওচৰতে নাই নাই সেইটো কথা নহয় ধান খেতি কৰিও তই উন্নত হ'ব পাৰিবি কিন্তু ধান খেতি কৰাৰ বাহিৰে আৰু বেলেগ কিবা কিবি কৰ বাম খেতি নহয় মই চালা বাম খেতি কৰিব কৈছো মই এতিয়া বাম খেতি কৰি পেলাই সেই দুচেঙীয়া চুৰকেইটা পুহি থাকিলে হ'ব অ' ভাই মই সেই বুলি কোৱা নাছিলোঁ কিন্তু তোক বাম খেতি কৰিব কৈছোঁ তই যে সেই চোৰৰ কাৰণে কৰ সেই বুলি মই কোৱা নাছিলোঁ নহয় তই নিজৰ কাৰণে কৰ তাৰ বাহিৰে তই বেলেগ এটা কিবা কৰ তাকে ভাবি আছো কেলা কিনো কৰিম জানো একো ভাবিয়ে পোৱা নাই মই একো নাই পোৱা যে তোক মই বুজাই দিব পাৰিম কিনো কচোন যা যা তই চুৰ কৰিবি যা যেতিয়া ধৰা পৰিবি গৰু বিহুটো খাবি তেতিয়া গম পাবি কেনেকুৱা লাগে ঐ গেলা কি আইডিয়া দিছ তই মোক কেলা মোক তই বলপেন খুৱাবলৈ বিচাৰিছ নি ভাল কথা ক'লেতো তই বেয়াই পাওঁ সেইকাৰণে চুৰকে কৰিবি যা অ ভাই লাগিলে খাব নাপালেও নাখাওঁ লাগিলে নোখোৱাকে শুই থাকিম তেওঁ চুৰ নকৰোঁ দেই কৰা চুৰ কৰি ইমান কষ্ট নহয় নহয় তই 1 ছেকেণ্ডত 1 মিনিটতে তই লাখপতি হৈ যাবি বাৰু তই মানে মোৰ ৰঙা ঘৰৰ ভাত খাওঁ